আছে আমি এই 25 আৰু 26 তাৰিখত হ'বলগীয়া जो উদযাপন হীৰক জয়ন্তী উদযাপনৰ সম্পূৰ্ণৰূপে যোজা ইতিমধ্যে প্ৰায় শেষেই হৈছে আৰু 25 তাৰিখ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমাৰ মূল দুৱাৰ মুকলি আমাৰ সভাপতি সৌৰাবলে সাহেবে কৰিব আৰু তেখেতৰ আৰম্ভণিৰ পৰা পিছত বৃক্ষৰোপণ আঁচনিৰ পৰা আদি কৰি স্মৃতি তৰ্পণ আছে তাৰপাছতে সাংস্কৃতিক শোভাযাত্ৰা আছে আমি বিভিন্ন লাহৰীঘাটৰ যি আহে পাহে যিমান স্কুল আছে প্ৰাইভেট স্কুল আৰু চৰকাৰী স্কুল সকলো স্কুলতে আমি ইনভাইটেশ্যন দিছোঁ আৰু সবে সহযোগ কৰিব বাৰেবৰণীয়া আমি কালচাৰৰ যিটো আমি সমাহাৰ আমাৰ অসমৰ কালচাৰ সেইটো আমি তাৰ মাধ্যমত দেখুৱাম বুলি আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ লগতে মুকলি সভাত আমি আমাৰ বিশিষ্ট আৰু মুখ্য অতিথিসকলক আমি ইনভাইট কৰিছোঁ মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া এমপি লগতে আমাৰ দুটা সমষ্টি যেহেতু আমাৰ এইটো এটা মিলনভূমি ক'বলৈ হ'লে এই সমষ্টিটো গতিকে স্কুলখন গতিকে আমি দুইজন এমএলএক আমি মাতিছোঁ লগতে আৰু এজন সমাজকৰ্মী আনোৱাৰ হোসেন সমাজকৰ্মী তেখেতেও আমাৰ যথেষ্ট সহায় কৰিছে এইটোত যেহেতু দুদিনীয়া খাদ্যৰ যিটো এটা ডাঙৰ শ্বেয়াৰ এইটো তেখেতে ডোনেট কৰিছে গতিকে তেখেতৰ নামটো শলাগ ল'ব লাগিব তেখেতলৈ লগতে আমি আহে পাহে যিমান শিক্ষানুষ্ঠান আছে সবৰ অধ্যক্ষ মহোদয়সকলক আমি মাতিছোঁ আৰু প্ৰতিযোগিতা কিছুমান কাৰ্য ৰাখিছোঁ ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰতিযোগিতামূলক কাৰ্যসূচী যেনেকুৱা ৰচনা প্ৰতিযোগিতা লগতে আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা এইবিলাক ৰাখিছোঁ স্মৃতিগ্ৰন্থ উন্মোচন লগতে প্ৰাচীৰ পত্ৰিকা উন্মোচন বিভিন্ন অনুষ্ঠানৰ পৰা মুকলিভাৱে আমি ছাত্ৰ ছাত্ৰীৰ পৰা এইবিলাক আমি বিচাৰিছোঁ আৰু দুইদিনেই সাংস্কৃতিক অনুষ্ঠান দিছোঁ লগতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য পৰিবহণৰ কাৰ্যসূচী ৰখাৰ উপৰিও মুকলিভাৱে যাতে যিসকলে বিচাৰে যদি আমাৰ ইয়াত আহি পেলাই যে বিভিন্ন নাচ গান মানে পৰিবহণ কৰিব বিচাৰে সেইসকলো আহ্বান জনাইছোঁ তেওঁলোকৰ কাৰণে আমি সময় আৰু কাৰ্যসূচী ৰাখিছোঁ গতিকে ক'বলৈ হ'লে দুদিনীয়া বাৰেবৰণীয়া আমাৰ কাৰ্যসূচী আছে আৰু ইয়াত আপোনালোকৰ মিডিয়াৰ মাধ্যমত মই যিসকল আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে এলুমনি তেওঁলোকক আহ্বান কৰিছোঁ তেওঁলোকৰ মানে আমি ৰেজিষ্ট্ৰেশ্যনৰ এটা ব্যৱস্থা কৰিছোঁ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ কাৰণে 25 তাৰিখত তেওঁলোকৰ কাৰণে আমাৰ যিটো এটা কাৰ্যসূচী আছে এলুমনি যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলন এনাজৰী নাম দিছোঁ আমি এনাজৰীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি মমেণ্টাম দিম আৰু লগো থকা ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জনাম মঞ্চত মাতি পেলাই আৰু এই পৰ্বটোৰ কাৰণে আমি আগতীয়াকৈ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা কৰিছোঁ আমি অস্থায়ী হিচাপে কাৰ্যালয় ইতিমধ্যে দিছোঁ আৰু পুৰণা ছাত্ৰ ছাত্ৰীসকল যিসকল এষ্টাব্লিছ হৈছে ইতিমধ্যে তেওঁলোকৰ 1000 টকা আমি ফিজ ধাৰ্য কৰিছোঁ আৰু যিসকল এতিয়াও অধ্যয়নৰত ছাত্ৰ ছাত্ৰী আছে স্কুলৰ পৰা পঢ়ি পেলাই কলেজত পঢ়ি আছে কোনোবাই এমপিল PhD কৰি আছে তেখেতসকলৰ কাৰণে কনচেশ্যন আছে 500 টকা দিলে হ'ব তেওঁলোকৰ গতিকে ইতিমধ্যে আমাৰ এইখিনি কাৰ্যসূচী আমাৰ আগবাঢ়িছে কামখিনি প্ৰায় শেষ হৈ উঠিছে গতিকে আপোনালোকৰ মাধ্যমত আপোনালোককো আহ্বান জনাইছোঁ যাতে এইখিনি আমাৰ যিখিনিলৈকে আমাৰ ছাত্ৰ ছাত্ৰী আছে ভাৰতৰ বিভিন্ন প্ৰান্তত ছাত্ৰ ছাত্ৰীসকলে স্কুলৰ সিঁচৰিত হৈ আছে কৰ্মৰত হৈ আছে তেখেতসকলক আহ্বান জনাইছোঁ আপোনালোকৰ মিডিয়াৰ মাধ্যমেদি যাতে 25 আৰু 26 তাৰিখত সকলোৱে আহি পেলাই সমাগত হয় ज्येष्ठ नागरिक আমার সম্মান স্যার সম্পাদক ডক্টর আনোয়ার ওয়াহিদ এবং প্রাক্তন ছাত্র আছে Rumor.